আজি মটৰ আলু আৰু ডিমৰ তৰকাৰী বনাম। তাৰ কাৰণে মই এই আলুখিনি গুচাই আছোঁ। কেতিয়াবা এনেকৈ ভাল লাগে ন। আজি মানে স্কুল বন্ধ, ঘৰত আছোঁ আৰু কি কৰিম কি বনাম চিন্তা কৰি আছোঁ। দোকান বজাৰো আজি আমাৰ ইয়াত বন্ধ আছে। সেইটো কাৰণে মানে কি কৰিলোঁ, ঘৰতে থকা আলু মটৰ আৰু ডিম তাৰ এখন বোলো বনাওঁ। তাৰপাছত আৰু কি বনাওঁ চাই থাকিবচোন দেই। বিশেষ একো নাই বাৰু, কাৰণ মাছ মাংস আনিবলৈও মানে বজাৰ আজি বন্ধ। সেইটো কাৰণে এইখিনিকে কৰি লৈছোঁ। এইখিনি আলু, এয়া মটৰ বইল কৰি ল'লোঁ। তাৰপাছতে এয়া ডিম এতিয়া বইল কৰিলোঁ, কৰি পেলাই ইয়াত অকণমান এনেকৈ ইয়াকে লওঁ। তাৰপাছতে ইয়াত এনেকৈ লৈ ইয়াত দিছোঁ। তাৰপাছতে এতিয়া আমাৰ কেৰাহী পকি গ'ল। কেৰাহীত এতিয়া অলপ তেল ঢালি দিলোঁ ন। ইয়াত তেল ঢালি এই ডিমকেইটা ফ্ৰাই কৰি লওঁ। এই ডিমকেইটা নিমখ হালধি সানি থৈছোঁ। এয়া ডিম ফ্ৰাই কৰাই লোৱা হৈ গ'ল। তাৰপাছতে ইয়াত কাটি লোৱা আছিলে পিঁয়াজ দিলোঁ। এয়া অলপ ৰচুন দি দিলোঁ আৰু এয়া আদা। এইখিনি ভালকৈ এতিয়া ভাজি লওঁ। এয়া কেঁচা জলকীয়া আৰু ফালি দি দিছোঁ। এইখিনি বিলাহী আছিলে, ইয়াত দি দিছোঁ বিলাহীখিনি। এইখিনি মটৰ, এয়া আলু, এয়া ইয়াতে দি দিছোঁ। অকণমান ওপৰতে এইটো জিৰা গুড়ি অলপ দি দিছোঁ। অলপ ইয়াতে পানী দি দিওঁ। সিজিবৰ কাৰণে ঢাকন মাৰি থওঁ। অলপ সময় পিছত আকৌ এতিয়া দাঙি চাওঁ। এয়া উতলি আছে আৰু 10 মিনিটৰ পিছত মোৰ মটৰ আলু আৰু ডিমৰ তৰকাৰীটো হৈ যাব। ঢাকি থৈছোঁ। এতিয়া দাঙি চালোঁ, এয়া
প্ৰায় ৰেডি হৈ গ'ল। মটৰ, আলু আৰু ডিমৰ কাৰী ৰেডি হৈ গৈছে। এতিয়া এইটো পাত্ৰত নমাব। এইখিনি এয়া মোৰ ডিমৰ কাৰী হৈ গ'ল। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰাহে কথা। এয়া এতিয়া গৰমে গৰমে ভাত বাঢ়ি লৈছোঁ। ভাত এয়া আলু, মটৰ, ডিমৰ কাৰী, ইয়াত ফুলকবি আৰু মটৰৰ চব্জি, এতিয়া গৰমে গৰমে পৰিৱেশন কৰিম দেই। মজা। কেনেকুৱা পালে ভিডিঅ'টো? আলু, মটৰ, পনীৰৰ কাৰীৰে ভাত। ভাল লাগিলে চেনেলটো